গুৱাহাটী আহিছিলোঁ যিহেতু চ' আজি ঘৰলৈ যাব ওলালোঁ আৰু এয়া বায়ে আমাক বিদায় দিলে চ' এয়া আমি গাড়ীত উঠিলোঁ আৰু আহিয়ে পালোঁ আমাৰ গাঁওখন আৰু এয়া চাওকচোন ইমান ধুনীয়া সেউজীয়া পথাৰ আৰু মোৰ কাৰণে বহুত ডাঙৰ এটা পাৰ্চেল আহিছিলে চ' বলকচোন আনবক্সিং কৰোঁ আৰু এইটো হৈছে ট্ৰলি চ' মই এই ট্ৰলিটো কিয় আনিছোঁ আপোনালোকক পিছত জনাই আছোঁ আৰু সৰু সৰু দুটা পাৰ্চেল আছিলে আৰু এইটো হৈছে টপ মেক্সৰ পৰা মই অৰ্ডাৰ দিছিলোঁ আৰু মোৰ ইমান এটা ভাল নালাগিল চ' মেবি মই ৰিটাৰ্ণ কৰিম আৰু ঠাণ্ডা পৰিলেই যিহেতু চ' এটা জেকেট হুডি এটা অৰ্ডাৰ কৰিলোঁ আৰু এইটো বহুত ভাল লাগিছে মোৰ আৰু দিৱালী আহিলে যিহেতু চ' দিৱালীৰ শ্বুট কৰিলোঁ ৰিলছৰ কাৰণে আৰু ভিডিঅ' বনাই উঠি এয়া আজি খাম লোকেল খানা পুৰা ঘৰৰে পানীলাও মাছ গৰৈ মাছৰ পিটিকা আৰু চৰতৰ ফুলৰ আঞ্জা চ' আজিলৈ ইমানেই আছিল বাই